Hello guys, কেনে লাগিছে আজি দিনটো ভালনে নহয় আৰু মই কেনে আছো আজি স্কুলৰ পৰা আহিলি আমাৰ স্কুল সপ্তাহ চলিছিল নহয় গাইস ক্লাছৰ স্কুল সপ্তাহ মেডেল গিলে এতিয়া আমি মেডেল গিলে দি আছো হোৱাৰ পিছত আমি ঘৰলৈ গুচি আহিলোঁ সেনেকৈ আহিলে গাইস মই আছে আহিলে মই এনে ঘৰত থাকিব ইচ্ছা নকৰে এতিয়া মই বাৰী নিজৰ বাৰী মোৰ দেখাবলৈ ওলাইছোঁ গাইস আপোনালোকক ক'ব পাৰিছোঁ মোৰতো থাকিবলৈ ইচ্ছা নকৰে এনেকৈ আৰু মই না গাইজ তাক মানে মোবাইলটো নিজে ল'ব দিব লাগে সি মানে হালো হালো কৰি থাকিব নিজে নিজে সি ক'ব বিচাৰে মানে কিবা কিবি কিন্তু তাৰ মাত নাই যে ক হেল্ল' ক হেল্ল' হেল্ল' ক হেল্ল' হেল্ল' গাইজ সি মানে তামাম ভাল পায় মোবাইলটো নিজে ল'ব দিব লাগে তাৰ মানে ক হেল্ল' কোৱা হেল্ল' ক লাইক কৰি দিবা কমেণ্ট কৰি দিবা কোৱা মই ডাঙৰ হ'লে ইউটিউবৰ হ'ম ধৰিব গৈছে ধৰি আনা এইটো থৰ হাতখন সোমাই দি তাতে ধৰি আন এইটো ধৰি আন মই যদি যাওঁ গাইজ পিছে এনেকে আহি থাকে সি আহি আছে মোৰ পিছে হা কি হেল্ল' কোৱা হা হেল্ল' আহা সি পাকঘৰলৈকে আহি আছে এয়া পেহীয়েক আৰু নানীয়েকে ৰুটি বনাই আছে পেহীয়েকে ৰুটি দলি আছে জুই ধৰি দিছে আৰু দাদা এতিয়া ভাত খাইছে মই দেখাই দিছো এয়া আলু পিটিকা আলু মানে জুইত পুৰিছোতো জুইত পুৰা আলু পিটিকা এইটো খাই মই বিৰাট ভাল পাওঁ শুকান জলকীয়া কেঁচা পিঁয়াজ আলু জুইত পুৰি পেলাই পিটিকা বনাইছো খাবলৈ তামাম হৈছে একেবাৰে মজা আৰু পালেং শাককেইটা এইটো মিয়া পালেং শাক ৰাতিপুৱা এজন মিয়া বেপাৰীয়ে বিকিব আনিছিলে 5 টকাতে এমুঠি 20 টকাত আমি 7 মুঠি নে কি ৰাখিছোঁ বেছিকৈ দিছে অৱশ্যে আৰু বেষ্ট ইমান সোৱাদ চাওক ইয়াত কোনো ধৰণৰ মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই এইটো একেবাৰে পিউৰ হয় এইটো হাবলা সাৰ হেৰি পথাৰৰ হয় একেবাৰে পিউৰ ইয়াত হেৰি গৰুৰ গোবৰ ব্যৱহাৰ কৰিছে ভেৰি নাইচ ফেণ্টাষ্টিক খাবলৈ ধুনীয়া লাগিছে Hello guys. Hello guys. নিজে লবি নিজে লো হেল্ল' তাতে নহয় ইয়াতে ধৰ দে ধৰ হেল্ল'